হুলস্থুলীয়া পৰিৱেশ আজমল ছুপাৰ 40। আজমল ছুপাৰ 40ৰ বাকৰিত শিক্ষাৰ্থীৰ লগতে ৰাইজৰ ভিৰ। দিব পৰা নাই বাছনি পৰীক্ষা, উভতি গৈছে বহু শিক্ষাৰ্থী। কিন্তু কিয় জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক। আজি আজমল ছুপাৰ 40ৰ প্ৰৱেশ পৰীক্ষাৰ দিন আছিল। সেই উপলক্ষে একেলগে 15,000 শিক্ষাৰ্থী অৱতীৰ্ণ হ'ল আজমল ছুপাৰ 40ৰ বাছনি পৰীক্ষাত। চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোনেৰে ৰাজ্যখনৰ লগতে মণিপুৰ মেঘালয়ৰ পৰা 15,000 শিক্ষাৰ্থী সমবেত হ'ল আজমল ছুপাৰ 40ৰ বাকৰিত। সৰ্বমুঠ 55টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ল আজমল ছুপাৰ 40ৰ প্ৰৱেশ পৰীক্ষাটো। আজমল ছুপাৰ 40ৰ প্ৰৱেশ পৰীক্ষাক লৈ অভিভাৱক আৰু শিক্ষাৰ্থীৰ মাজত পূৰ্বতকৈও অধিক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। আনহাতে অত্যধিক আবেদনৰ বাবে বহুসংখ্যক শিক্ষাৰ্থীয়ে উক্ত প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত আজমল ছুপাৰ 40ৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব পঞ্জীয়ন। মাৰ্চ মাহত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি আজমল ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ খছৰুল ইছলামে জানিবলৈ দিয়ে। মন্তব্য আছে, শুনাই লৈছো। আজমল ছুপাৰ 40ৰ 2025-26 একাডেমিক সেশনত নামভৰ্তিৰ কাৰণে আজি আমাৰ এন্ট্ৰেন্স এক্সামিনেশ্যন অনুষ্ঠিত হৈ আছে। ইতিমধ্যে 15,000ৰো অধিক ষ্টুডেণ্টে ফাৰ্ষ্ট ফেজত এন্ট্ৰেন্স এক্সামিনেশ্যনৰ কাৰণে নাম ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু আজি অসম, মণিপুৰ আৰু মেঘালয়ৰ 55খন চেণ্টাৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। ইতিমধ্যে আমাৰ ওচৰত বহুতো ফোন কল আহি আছে যে বহুত ষ্টুডেণ্টে তেওঁলোকে ফাৰ্ষ্ট ফেজৰ ইনফৰমেশ্যন নোপোৱাৰ কাৰণে নাম ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই। তেওঁলোকৰ কাৰণে আমি 1 জানুৱাৰী 2025ৰ পৰা আকৌ ছেকেণ্ড ফেজৰ নামভৰ্তিৰ ৰেজিষ্ট্ৰেশ্যনটো আৰম্ভ কৰিম আৰু ছেকেণ্ড ফেজটো 9 মাৰ্চ 2025ত অনুষ্ঠিত হ'ব। আমি অতিকৈ সুখী, যোৱাবাৰৰ তুলনাত অত্যধিক ষ্টুডেণ্টে এইবাৰ ফাৰ্ষ্ট ফেজত এপিয়াৰ হৈ আছে। ইতিমধ্যে 15,000ৰো বেছি ষ্টুডেণ্টে নাম ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু তেওঁলোকৰ কাৰণে আজি আমাৰ এই এন্ট্ৰেন্স এক্সামিনেশ্যনটো অনুষ্ঠিত হৈ আছে। আমি সমূহ ছাত্ৰ ছাত্ৰীলৈ অভিনন্দন যাচিছোঁ আৰু তেওঁলোকে যাতে ভালকৈ পৰীক্ষা দিব পাৰে আৰু বহুতো অভিভাৱক ছাত্ৰ ছাত্ৰীৰ যিটো সপোন আজমল ছুপাৰ 40ত আহি পঢ়াৰ, সেই সপোনটো বাস্তৱায়িত হওক, তেওঁলোকৰ পৰীক্ষা ভালেই হওক আৰু অহা দিনত যিসকলে এই ফাৰ্ষ্ট ফেজত তেওঁলোকে অৱতীৰ্ণ হ'ব পৰা নাই, তেওঁলোকৰ কাৰণে আমি আকৌ ছেকেণ্ড ফেজটো অনুষ্ঠিত কৰিম আৰু সেইটো হ'ব 9 মাৰ্চ 2025ত আৰু তাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব 1 জানুৱাৰী 2025ৰ পৰা। গতিকে যিসকল ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলে ফাৰ্ষ্ট ফেজৰ কাৰণে তেওঁলোকে নামভৰ্তিৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব পৰা নাই, তেওঁলোকে কোনো ধৰণৰ আশংকাত ভুগিব নালাগে। তেওঁলোকৰ কাৰণে ছেকেণ্ড ফেজৰ ব্যৱস্থা থাকিব। আমি সকলোকে, যিসকল ছাত্ৰ ছাত্ৰী আমাৰ এই ফাৰ্ষ্ট ফেজত অৱতীৰ্ণ হৈছে, তেওঁলোকক শুভেচ্ছা যাচিছোঁ আৰু তেওঁলোকৰ পৰীক্ষা ভাল হওক আৰু সুকলমে পৰীক্ষা অনুষ্ঠিত হওক, এই আশা ৰাখিছোঁ।